ৰাশিফলৰ সকলো খবৰ জানিবলৈ, দৈনিক ৰাশিফল পাবলৈ আৰু মাহটো বছৰটো কোন ৰাশিৰ কেনেকৈ পাৰ হ'ব সকলোখিনি খৰচি মাৰি জানিবলৈ এই চেনেলটি ছাবস্ক্ৰাইব কৰি থওক, কাৰণ এই চেনেলটিতে মই আপোনালোকৰ কাৰণে সেই ভিডিঅ'খিনি দিম। আৰু এটা কথা, আজি মই আপোনালোকক এই মেষ ৰাশিৰ ব্যক্তিসকলৰ মহাশিৱৰাত্ৰি যোৱাৰ পিছত এনেকুৱা কেইটামান পৰিস্থিতি আহিব, যিকেইটা কথা জানি আপুনি আচৰিত হ'ব। ভিডিঅ'টি সম্পূৰ্ণকৈ চাওক, মনোযোগেৰে চাওক, গোটেই কথাখিনি বুজি পাই আপুনি জীৱন পথত আগবাঢ়ক। আহক জানো মেষ ৰাশিৰ ব্যক্তিসকলৰ শিৱৰাত্ৰিৰ পিছত কেনেদৰে পাৰ হ'ব দিনবোৰ। মেষ ৰাশিৰ ব্যক্তিসকল, আপোনালোকে আজিলৈকে বহুতখিনি দুখ কষ্ট ঘাত প্ৰতিঘাত সহ্য কৰিছে। প্ৰতি মুহূৰ্ততে প্ৰতি খোজতে আপোনালোকক প্ৰত্যাহ্বান কৰে বিপদে সমস্যাই। কিন্তু এটা কথা ঠিক, যিমান জীৱনলৈ সমস্যা নাহক কিয়, সেই সমস্যাৰ মুখামুখি হৈ আপোনালোকে সাহসেৰে আপোনালোকে নিজৰ বল বুদ্ধিৰে সেই সমস্যা সমাধান কৰি জীৱন পথত আগুৱাইও যায়। মেষ ৰাশিৰ ব্যক্তিসকল খুব কোমল অন্তৰৰ হয়। তেওঁলোকে কেতিয়াও আনৰ বেয়া চিন্তা কৰিব নোৱাৰে, অহিত চিন্তা কৰিব নোৱাৰে। কিন্তু তেওঁলোকৰ কিছুমান এনেকুৱা মানুহ আছে যিসকলে তেওঁলোকৰ এই হিত চিন্তা কৰিব নোৱাৰে, যিসকলে তেওঁলোকক বিপদ কৰে, যিসকলে অহিত চিন্তা কৰে, সেইসকল সৰহভাগ তেওঁলোকৰ ওচৰ সম্পৰ্কীয় হয়, যিখিনি তেওঁলোকৰ পৰিয়াল আত্মীয় স্বজন বুলি ধৰিব পাৰি। তেওঁ আনৰ বিশেষকৈ দূৰ দূৰণি মানুহৰ পৰা বা আঁতৰৰ মানুহতকৈ বেছিকৈ তেওঁলোকে ঘৰুৱা সম্পৰ্কীয় মানুহৰ পৰা অন্তৰত বেছিকৈ আঘাত পাবলগীয়া হয়। লগতে তেওঁলোকে সেইসকলৰ পৰাহে বেছিকৈ বিপদৰ সন্মুখীন হ'বলগীয়া হয়। কিন্তু তথাপি তেওঁলোকে সেই সম্পৰ্কবোৰৰ মাজত ফাট নলগাকৈ, ফাট নেমেলাকৈ ৰাখিবলৈ যত্ন কৰে আৰু সেই সমস্যাবোৰ নিজে মূৰ পাতি লৈ সমাধান কৰিবলৈও যত্ন কৰে। আপুনি এটা কথা জানেনে মেষ ৰাশিৰ ব্যক্তিসকল, আপোনালোকৰ প্ৰিয় দেৱতা হৈছে শনিদেৱ। অৰ্থাৎ সকলো ৰাশিতকৈ প্ৰিয় ৰাশি হৈছে শনিদেৱৰ মেষ ৰাশি। আৰু প্ৰতিটো ৰাশিৰে ৰাশিফল ভাল দিন, বেয়া দিন বা বিপদ বিঘিনি সকলোখিনি নিৰ্ভৰ কৰে গ্ৰহ নক্ষত্ৰৰ স্থিতিৰ ওপৰত। যেনেকৈ গ্ৰহ নক্ষত্ৰ একে ঠাইতে নাথাকে, ঠিক তেনেকৈ আমাৰ জীৱনতো সুখ দুখ চিৰস্থায়ী নহয়। আজি যদি দুখ, কাইলৈ সুখ, এয়াই হৈছে প্ৰকৃতিৰ নিয়ম। আৰু প্ৰতিজন ভগৱানে তেওঁৰ প্ৰিয় ৰাশিসকলৰ ওপৰত সুদৃষ্টি পেলাবলৈ যত্ন কৰে, যাতে তেওঁলোকৰ আহিব লগা দিনবোৰ ভালেৰে পাৰ হয়। এইবাৰ মাৰ্চ মাহৰ দিনটো মেষ ৰাশিসকলৰ কাৰণে খুব ভালকৈ পাৰ হ'ব আৰু ভাল দিন আহিব। তেওঁলোকে কিছুমান এনেকুৱা কাম কৰিব পাৰিব, যাৰ ফলত তেওঁলোকৰ ভাগ্য উজ্জ্বলি উঠিব। মেষ ৰাশিৰ ব্যক্তিসকলৰ মন খুব সুন্দৰ, মই কৈছোঁৱেই। তেওঁলোকে সকলোৰে লগত সম্পৰ্ক এনেকুৱাকৈ ৰাখিব বিচাৰে, জীৱন সংগিনী হ'লেই হওক বা বন্ধুৱেই হওক বা ব্যৱসায় বাণিজ্যতে হয়, সকলো সম্পৰ্ক তেওঁলোকে মজবুত কৰি ৰাখিব বিচাৰে। তেওঁলোকৰ ফালৰ পৰা সুসম্পৰ্কিত হৈ থাকে যাতে, সেই কথা চিন্তা কৰে। কিন্তু প্ৰেমতেই হওক বা ব্যৱসায়তে হওক বা বন্ধুৰ ক্ষেত্ৰতে হওক, সকলো ক্ষেত্ৰতে তেওঁক অবিশ্বাসী, যি আমি ক'ব পাৰোঁ বিশ্বাসঘাতক বুলি। আপোনাক বিশ্বাসঘাতকতা কৰে সেইখিনি ব্যক্তিয়ে। হয়নে নহয়? আপোনালোকৰ জীৱনত তেনেকুৱা ঘটিছেনে নাই মোক কমেণ্টত জনাবচোন। মেষ ৰাশিৰ ব্যক্তিসকল, আপোনালোকে যথেষ্ট কষ্ট কৰে। যিকোনো কামতে সফলতা অৰ্জন কৰিবলৈ আপোনালোকে যি জান লগাই দিয়ে। কিন্তু সফলতাৰ মুখ দেখো দেখো অৱস্থাতে আপোনালোক বিফল হৈ পৰে। যিটো কামৰ কাৰণে আপুনি ইমান কষ্ট কৰিলে, সেই কামটোৰ সফল শেষ হোৱালৈকে হ'ব সময়তে আপোনাৰ এনেকুৱা কিছুমান সমস্যা আহি পৰে, যাৰ ফলত আপুনি হৈ উঠা কামটো একেবাৰে শেষ মুহূৰ্তত হৈ উঠাব নোৱাৰে। আৰু ফলত আপোনালোকৰ মনত নকাৰাত্মক শক্তিয়ে ঠাই পায়। আপোনালোকে ভাগৰি পৰে। ইমান কষ্ট কৰাৰ পিছতো যেতিয়া ফলাফলৰ মুখ নেদেখে, তেতিয়া ভাগৰি পৰাটো স্বাভাৱিক। নকাৰাত্মক শক্তিয়ে মনত বাহ লোৱাটো স্বাভাৱিক।
কিন্তু এইখিনিতে মই আপোনালোকক এটা কথা কওঁ, আহিব লগা দিন আপোনালোকৰ খুব সুন্দৰ হ'ব, খুব ভাল হ'ব। সেইকাৰণে মনত কেতিয়াও নকাৰাত্মক শক্তি ঠাই নিদিব। নকাৰাত্মক শক্তি থকা, নকাৰাত্মক বিচাৰ থকা মানুহৰ লগো নল'ব। তেনেকুৱা মানুহৰ ক্ষেত্ৰত তেনেকুৱা সংগত থাকিলেও আপোনাৰ জীৱন বিপথে পৰিচালিত হয়। নিজৰ মনত নকাৰাত্মক শক্তি যিমান আহে সকলো জাৰি জোকাৰি আপুনি পেলাই দিব। সদায় সকাৰাত্মক ধাৰণা আপোনাৰ মনত ৰাখিব। ভাবিব এতিয়া এই কামটো বিফল হৈছোঁ, কি হ'ল, ছেকেণ্ড বাৰত নিশ্চয় মই এই কামৰ সফলতা মোক দেখিবলৈ পাম। এনেকুৱা পজিটিভ ধাৰণা লৈ আপুনি জীৱন পথত আগবাঢ়ক। আহিব লগা দিন আপোনাৰ একদমেই মধুময় হ'ব। এইখিনিতে কথা হ'ল সকাৰাত্মক ধাৰণা আমাৰ মনলৈ কেনেকৈ আনিম, কিদৰে আনিম, কোনবোৰ আচলতে সকাৰাত্মক ধাৰণা, তাৰো প্ৰশ্ন আহে আমাৰ মনত, নহয়নে? সকাৰাত্মক ধাৰণা বুলি ক'বলৈ যাওঁতে সদায় আপুনি মনত ভাবিব যোৱা দিনকেইটা মোৰ বেয়াকৈ গ'ল, যিকেইটা দিন আহি আছে সেইকেইটা দিন মোৰ কিন্তু ভাল হ'ব। ভগৱানে যি কৰে সদায় ভালৰ কাৰণে কৰে। এনেদৰে চিন্তা কৰি প্ৰভুৰ চৰণ চিন্তা কৰক, সদায় তেওঁক স্মৰণ কৰক আৰু যি দুখত পৰে আপোনাৰ সন্মুখত তেওঁলোকক সহায় কৰক। ভগৱানক চিন্তা কৰি বহি জপ কৰি আপুনি সময় পাৰ কৰিব নালাগে। সকলোকে যেতিয়া সমাত্মকভাৱে ল'ব, সকলোকে সমান ধাৰণা কৰিব, সমজ্ঞান কৰিব। কুকুৰৰ চিগাল গদৰ ভুৰু আত্মৰাম, জানিয়া সবাক উপৰি কৰিবা প্ৰণাম। এনেধৰণৰ মনোভাৱ লৈ যদি আপুনি সকলোকে সমভাৱে লৈ ভগৱন্ত প্ৰভুক চিন্তা কৰি জীৱন পথত আগুৱাই যায়, তেতিয়াহ'লে আপোনাৰ জীৱন সুখময় আৰু উজ্জ্বল হোৱাটো 100% চিয়'ৰ। এতিয়া আহক, আহিব লগা দিনকেইটা আপোনালোকৰ কেনেধৰণৰ সুদিন, সুখবৰ আৰু ভাল দিন হ'ব বুলি ক'বলৈ যাওঁতে কি আহিব আচলতে সেইখিনি জানো। সেই কথাখিনি জনাৰ আগতে যদি আপুনি ৰাশিফল A to Z সকলো কথা জানিবলৈ যদি চেনেলটি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰক। কাৰণ এনেকুৱা জ্ঞানবৰ্ধক আপোনাৰ জীৱনৰ সকলো কথা জানিব পাৰিব এই চেনেলটিৰ যোগেদি। গতিকে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন টিপিবলৈ নেপাহৰিব, যাতে মই ভিডিঅ' দিয়াৰ লগে লগে আপোনাৰ ওচৰত ন'টিফিকেশ্যন যায়। মেষ ৰাশিৰ ব্যক্তিসকল, আপোনালোকৰ জীৱনলৈ সুখবৰ আহি আছে, সুসময় আহি আছে। এই মাৰ্চ মাহটো ভগৱন্ত প্ৰভু শিৱৰ সম্পূৰ্ণ কৃপা বৰ্ষণ কৰিব আপোনালোকৰ ওপৰত। কাৰণ আহিব লগা দিনকেইটাত আপোনালোকৰ যিমানখিনি কৰ্মকুশলতা আছে, আপোনালোকৰ প্ৰতিভা আছে, এইখিনি আপোনালোকে সম্পূৰ্ণৰূপে সুকৌশলেৰে সেইখিনি দাঙি ধৰিব পাৰিব এই কেইমাহতে। আৰু তাৰ ফলত আপোনালোকে সন্মানিতও হ'ব, লগতে সকলোৰে শলাগৰ শৰাই আপোনালোকে পাব। ব্যৱসায় বাণিজ্যত থকাসকলে নতুন নতুন ব্যৱসায়ৰ সন্ধান পাব। টকা পইচাৰ অহাৰ বাট মুকলি হ'ব। তেওঁলোকৰ আয় দুগুণ বৃদ্ধি হ'ব। ব্যৱসায় বাণিজ্যত মন পুতি লাগক। নতুন কিবা ব্যৱসায়ৰ কথা চিন্তা কৰি আছে যদি এই মাৰ্চ মাহত সেই ব্যৱসায়খিনিও আপুনি আৰম্ভ কৰিবলৈ যত্ন কৰক। এই মাৰ্চ মাহত কৰা ব্যৱসায় আৰম্ভৰে আপোনাৰ জীৱন সুখময় কৰি তুলিব ভৱিষ্যতলৈ টকা পইচাৰে। আৰু যিসকল চাকৰি বাকৰি ক্ষেত্ৰত আছে, যিসকলে চাকৰি বাকৰি পোৱা নাই, নিবনুৱা হৈ আছে, তেওঁলোকৰো কৰ্ম সংস্থাপনৰ কিন্তু দিন আহি আছে এই মাৰ্চ মাহটোতে। আৰু যিসকল চাকৰি কৰি আছে বৰ্তমান, তেওঁলোকেও ওপৰলৈ প্ৰমোশ্যন পোৱা, ওপৰলৈ প্ৰিয় পাত্ৰী হোৱা, চকুত পৰা, এনেকুৱা ধৰণৰ কিছুমান তেওঁলোকৰ ভাল দিন আহিব এই মাৰ্চ মাহতে। যিসকলে প্ৰাইভেট কোম্পানী বা তেনেকুৱা ধৰণৰ কামত ব্যস্ত আছে, তেওঁলোকৰ কাৰণেও কিছুমান নতুন নতুন সা সুবিধা আহিব। তেওঁলোকৰ এনেকুৱা কিছুমান ৰাস্তা ওলাব, যাৰ ফলত তেওঁলোকে টকা পইচা উপাৰ্জনৰ পথ প্ৰশস্ত কৰি তুলিব পাৰিব। আৰু লগতে যিসকলে কৈছোঁৱেই মই চাকৰি বাকৰিৰ ক্ষেত্ৰত বেছিকৈ লাগি আছে, এপ্লাই কৰি আছে, ইণ্টাৰভিউ দি আছে, হোৱা নাই, তেনেকুৱা সকলে এই মাৰ্চ মাহটো বাছি লওক। মাৰ্চৰ শেষলৈকে আপোনালোকে প্ৰয়াস কৰক। মই আপোনালোকক বিশ্বাস সহকাৰে ক'ব পাৰোঁ, এই মাৰ্চ মাহৰ শেষলৈকে আপোনালোকে কৰা প্ৰয়াসৰ সুফলাফল লাভ কৰিবলৈ সক্ষম হ'ব।
মেষ ৰাশিৰ ব্যক্তিসকল আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে 117 বছৰৰ মূৰত মংগল আৰু শুক্ৰ গ্ৰহৰ মিলনেৰে আপোনাৰ ৰাশি নিজ ৰাশি স্থিতি লৈছে মেষ ৰাশিয়ে আৰু সেইকাৰণেই মেষ ৰাশিৰ ব্যক্তিসকলৰ এই দিনটো এই আহিব লগা মাৰ্চ মাহটো খুব সুন্দৰ আৰু সফলভাৱে পাৰ হ'ব। মুঠৰ ওপৰত ক'বলৈ গ'লে সকলো ফালৰ পৰা শুভ দিন আহি আছে আপোনাৰ এই মাৰ্চ মাহটো। আপোনালোকে এই মাৰ্চ মাহটো সুন্দৰকৈ আপোনাৰ শুভ চিন্তা একদম সকাৰাত্মক চিন্তাৰে মন প্ৰফুল্লিত কৰি ৰাখক। প্ৰতিটো কামতে প্ৰয়াস কৰক। আপোনাৰ শুদ্ধ মনে শুদ্ধ অন্তৰে একদম আপুনি একাগ্ৰ চিত্তে সেই কামত মনোনিৱেশ কৰক। চাওক আপোনাৰ এনেকুৱা একো শক্তি নাথাকিব যি আপোনাক ৰাখিব পাৰিব সফলতাৰ মুখৰ পৰা। গতিকে মই আশা কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, যিখিনি জ্যোতিষীসকলে দেখাইছে আপোনালোকৰ ৰাশিৰ ওপৰত সেইখিনি মই আপোনালোকক জনাইছোঁ আৰু আশা কৰিছোঁ সেইখিনি যাতে ভগৱানৰ ওচৰত প্ৰাৰ্থনাও কৰিছোঁ যাতে আখৰে আখৰে প্ৰতিটো সফলতাৰ মুখ আপোনালোকৰ জীৱনত আহক, সকলো সফলতা আপোনালোকৰ জীৱনত পৰক আৰু সকলো ব্যক্তি সুখীময় হৈ পৰক, তাৰে কামনা কৰিলোঁ। ভিডিঅ'টি যদি ভাল লাগিল লাইক কৰিব, চেনেলটি ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ। পুনৰ লগ পাম আন এটা ভিডিঅ'ৰ যোগেদি। আজিলৈ আহোঁ, নমস্কাৰ।